বহুতে মোক সুধি আছে ট্ৰান্সফাৰৰ পোৰ্টেল কেতিয়া খুলিব পোৰ্টেল প্ৰস্তুত হৈ আছে পোৰ্টেলটোত অলপ গ্লিটছ আহিছিল সি যাতে সুন্দৰভাৱে কাম কৰে সেইকাৰণে ইয়াক আমি ডিসেম্বৰ মাহত মুকলি কৰি দিম যাতে কোনো গ্লিটছ নাথাকে ৰাইট টু পাব্লিক সাৰ্ভিস এই আইনখনৰ অধীনত নিৰ্মাণ হোৱা আমাৰ আয়োগখনৰ কামো আমি ডিসেম্বৰ মাহত আৰম্ভ কৰিম পৰ্যটনৰ ফালৰ পৰাও অসমলৈ এইবাৰ ডাঙৰ খবৰ আহিছে ইণ্ডিয়ান টুৰিজিম মাৰ্ট এইবাৰ কাজিৰঙাত অনুষ্ঠিত হ'ব আৰু কাজিৰঙাই ভাৰতৰ পৰ্যটন উদ্যোগত বা পৰ্যটনৰ ইতিহাসত এটা নতুন শিখৰত উপনীত হ'ব ইণ্ডিয়ান টুৰিজিম মাৰ্ট